সমগ্র ভারতবর্ষ বা গোটেই বিশ্বত করোনা ভাইরাছে যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে তাৰ বাবে সকলোৰে মাজত এক শোকৰ ছায়া পৰিছে। সকলোৰে মাজত এক বিশেষ বিলৰণৰ সৃষ্টি হৈছে। সকলোৰে মাজত কেৱল এটাই প্ৰশ্ন, ভ্যাকচিন কেতিয়া ওলাব। সকলোৰে মাজত এক বিশেষ ধৰণৰ পেনিকৰ সৃষ্টি হৈছে। কিন্তু এনে এটা নিৰাশাৰ মাজতে আশাৰ খবৰ আহি পৰিছে ইজৰাইলৰ পৰা। কাৰণ ইজৰাইলৰ ডিফেন্স মিনিষ্টাৰে 2 দিন আগতে টুইট কৰিছে যে ইজৰাইল ইনষ্টিটিউট ফৰ বায়োলজিক্যাল ৰিচাৰ্চ এটা ইনষ্টিটিউট যিটোৱে নেকি করোনা ভাইৰাছৰ ওপৰত এক এন্টিবডিৰ টেষ্ট কৰিছে আৰু এই এন্টিবডিটোৱে ইয়াক নিউট্ৰেলাইজ কৰাৰ বাবে কমপ্লিটলি সক্ষম। এই এন্টিবডিটোত স্পেশালি 3টা কি প্যাৰামিটাৰস আছে। ফাৰ্স্ট, এই এন্টিবডিটো হৈছে মনোক্লোনাল, কমপ্লিটলি নিউ আৰু ৰিফাইন্ড, আৰু ইয়াত লো প্ৰপোৰ্শন অফ হাৰ্মফুল প্ৰোটিন থাকে। সেকেন্ড, এই এন্টিবডিটো করোনা ভাইরাসক নিউট্রালাইজেশন করার কারণে কমপ্লিটলি সাকসেসফুল। থার্ড, এই এন্টিবডিটো অলরেডি এগ্রেসিভ করোনা ভাইরাসের উপর টেস্ট করা হয়েছে। গতিকে এই IIBR অর্থাৎ ইজৰাইল ইনষ্টিটিউট ফৰ বায়োলজিক্যাল ৰিচাৰ্চ হৈছে এনেকুৱা এটা ফাৰ্স্ট ইনষ্টিটিউট যিটোৱে নেকি এই 3টা কি পইণ্ট সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও অক্সফোর্ড ইউনিভাৰ্চিটিয়ে এই করোনা ভাইৰাছৰ ওপৰত কমপ্লিটলি নিউ এণ্ড ৰিফাইন্ড ভেকচিনৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাবলৈ ষ্টাৰ্ট কৰিছে আৰু এটি অতি সোনকালে ওলাই আহিব। ইয়াৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে এটা সাক্ষাৎকাৰত কয় যে এই করোনা ভাইৰাছৰ ওপৰত ভেকচিন এইটো বছৰৰ শেষৰ ফালে ওলাব বুলি আমি সম্পূৰ্ণৰূপে আশাবাদী। গতিকে এইটো কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বাবে সুখৰ খবৰ নহয়, আমাৰ ভাৰতবৰ্ষ বা সমগ্ৰ বিশ্ববাসীৰ বাবে এটা সুখৰ খবৰ।